knowledge festival, and we are going to finish one run-up program carried out by the faculty members of the Bodoland University, covering all the colleges of mid-year. And again, today we are going to have a car rally starting from Bodoland University, touching some of the universities of Assam and some of the educational institutions of eminence of Assam and also of Arunachal, which we may call a runner program as a part of the preparation for the forthcoming International Knowledge Festival. So, in this connection, may I call upon our Honorable Chief Sir to do the honor of getting this car rally started by way of flagging off. And before that, may I request our OSP or chief to say something, to give a briefing about the routes, starting from the Bodoland University. Thank you, sir. মাননীয় চিফ স্যার, মাননীয় MLA স্যার, মাননীয় EM স্যার সকল, মাননীয় MCLA স্যার সকল, বন্ধুবৰ্গ ফ্ৰম মিডিয়া, ইউনিভাৰ্চিটিৰ প্ৰফেচৰ সকল, ৰেজিষ্ট্ৰাৰ ছাৰ আৰু আমাৰ মাজত উপস্থিত কমিটিৰ সকলো নেতৃবৃন্দ, সকলো মেম্বাৰ্ছ, আজি এটা বৰ ভাল লগা দিন। আমি বহুত দিনৰ পৰা ভাবি আছিলোঁ বড়োলেণ্ড ইণ্টাৰনেশ্যনেল নলেজ ফেষ্টিভেলত আমি এটা কাৰ ৰেলী উলিয়াম, আৰু খুব কম সময়ৰ ভিতৰত আপোনালোক সকলোৰে মই ভাবোঁ সদিচ্ছা আৰু চেষ্টাত আমি আজি এই কাৰ ৰেলীটো প্ৰস্তুত কৰিবলৈ সক্ষম হৈছোঁ। মই আপোনালোকৰ আগত চমুকৈ কাৰ ৰেলীৰ যিকেইটা হাইলাইট মই জনাব বিচাৰিছোঁ। এই কাৰ ৰেলীটোত টোটেল 30জনীয়া এটা দল আজি আমি ইয়াৰ পৰা পঠিয়াম। তেওঁলোকে অহা 4 দিনত 16, 17, 18 আৰু 19 ফেব্ৰুৱাৰী 4 দিনত তেওঁলোকে টোটেল 8খন ইউনিভাৰ্চিটি কভাৰ কৰিব, অল দ্য ৱে টু ডিব্ৰুগড়। আজি তেওঁলোকে ইয়াৰ পৰা ওলাই প্ৰথমতে ভট্টদেৱ ইউনিভাৰ্চিটিত সোমাব, তাত এটা প্ৰমোচনেল ইভেণ্ট কৰিব। তাৰপৰা তেওঁলোকে তেজপুৰ ইউনিভাৰ্চিটি যাব। তেজপুৰ ইউনিভাৰ্চিটিয়ে অলৰেডি আমাৰ নলেজ ফেষ্টিভেলত এজ এ কলাবৰেটিং এজেঞ্চি টাই আপ কৰিছে। চ' তাত তেওঁলোকে এটা প্ৰমোচনেল ইভেণ্ট কৰিব। ৰাতি নাইট হল কৰিব তেজপুৰ ইউনিভাৰ্চিটিত। কাইলৈ পুৱা তেওঁলোকে বিশ্বনাথ কলেজ অফ এগ্ৰিকালচাৰ তালৈ যাব, তাত এটা ইভেণ্ট কৰি পেলাই দে উইল গ' টু অৰুণাচল ৰাজীৱ গান্ধী ইউনিভাৰ্চিটি, তাত তেওঁলোকে ইভেণ্ট কৰি নাইট হল কৰিব। পৰহিলৈ তেওঁলোকে পুৱাই ডিব্ৰুগড় ইউনিভাৰ্চিটিলৈ যাব বগীবিল হৈ, তাৰপিছত তাত এটা ইভেণ্ট কৰি পেলাই আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি ইন যোৰহাট, তাত ৰিচেণ্টলি আমাৰ টিমৰ মানুহ গৈ কথা পাতিছে। দে আৰ অলছ' কামিং ইন দি নলেজ ফেষ্টিভেল। আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত নাইট হল কৰিব। নেক্সট ডে 19 তাৰিখে তেওঁলোকে ৰাতিপুৱা তাৰ পৰা ওলাই আহি গুৱাহাটীত 2-3 জেগাত কৰিব, মূলতঃ টিছ টাটা ইনষ্টিটিউট অফ ছ'চিয়েল ছায়েন্স, IIT গুৱাহাটী, আৰু আমি চেষ্টা কৰিম যদি কটন ইউনিভাৰ্চিটিও কভাৰ কৰিব পাৰোঁ, এইটো সময় যদি মিলাই তেনেকৈ কৰি আহি টিমটো এদিনাখন আহি পাব 19 তাৰিখে গধূলি কোকৰাঝাৰ। ইয়াত আমাৰ টোটেল 1326 কিলোমিটাৰ কভাৰ হ'ব। 30জনীয়া এটা দল আমি ইয়াৰ পৰা তেওঁলোকক আজি ফ্লেগ অফ কৰিম। ইয়াৰ লগতে আমাৰ কিছুমান আমি প্ৰমোচনেল মেটেৰিয়েল তেওঁলোকৰ হাতত পঠিয়াম। কিছুমান আমি বেনাৰ বনাইছোঁ, এনেকুৱা বেনাৰ প্লাছ কিছুমান লিফলেট ষ্টেণ্ডি থাকিব, প্লাছ প্ৰত্যেকটো বস্তুতে এনেকুৱা এটা QR কোড থাকিব, য'ত ল'ৰা ছোৱালীয়ে স্কেন কৰি ডিটেইলছ এবাউট দ্য ইভেণ্ট তেওঁলোকে গম পাব। প্ৰত্যেকখন গাড়ীত আমি নাম্বাৰিং কৰিছোঁ, 10খন গাড়ীত। গাড়ীৰ চাইডে চাইডে যিবিলাক মানে ইনফৰমেশ্যন আছে, ইট উইল অলছ' হেল্প ইন দি পাব্লিচিটি এণ্ড পিপল কেন ৰেজিষ্টাৰ ইউজিং দ্য QR কোড। মানুহে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। আৰু আমি মানে আশা কৰোঁ যাতে মেক্সিমাম এই ইভেণ্টটোক লৈ আমি এটা আলোড়ন সৃষ্টি কৰিব পাৰোঁ, মানুহৰ মাজত যাতে মেছেজটো দিব পাৰোঁ। 19টা থিমেটিক এৰিয়া আছে, প্ৰত্যেকটো থিমেটিক এৰিয়াত আমি মানুহৰ পাৰ্টিচিপেশ্যন বিচাৰোঁ। আৰু ইয়াৰ উদ্দেশ্য বেচিকেলি দুটা, এটা হৈছে আমি কেনেকৈ মানুহৰ মাজত এই মেছেজটো নিব পাৰোঁ। পচিবলি নৰ্থ ইষ্টত ফাৰ্ষ্ট টাইম
এটা নলেজ ফেষ্টিভেল হ'বলৈ গৈ আছে মই চাইছিলোঁ 2020 চনত নয়ডাত এখন ইউনিভাৰ্চিটিয়ে নলেজ ফেষ্টিভেল পাতিছিলে আৰু তাৰপিছত আমি কৰিব পাৰি মই ভাবোঁ এইটো আমাৰ সকলোৰ কাৰণে এটা গৌৰৱৰ কথা আমাৰ লগত যোৱা মানুহখিনিৰ বিষয়ে মই অকণমান আভাস দিব বিচাৰিছোঁ টোটেল 30জনীয়া দলত আমাৰ লগত নেতৃত্ব দিব EM ছাৰে EM অফ টুৰিজম ভ্ৰমনাৰায়ণ দাস ছাৰে লগত থাকিব শ্ৰী সজল সিং অনাৰেবল MCLA লগতে থাকিব মন্টু বড়ো ছাৰ MCLA ছাৰ তাৰ লগতে আমাৰ লোকেল যিবিলাক ইউথ আছে তেওঁলোক এই কাৰ ৰেলীটোত অংশগ্ৰহণ কৰিব 3গৰাকী মহিলাও আমাৰ মাজত থাকিব এই টিমটোত আৰু আমি ভাবোঁ তেওঁলোকে যেতিয়া ঘূৰি আহিব আমি আপাৰ আছামৰ পৰা মেক্সিমাম পাৰ্টিচিপেশ্যন পাম এই ইভেণ্টটোত তাকে কৈ মই ইয়াতে সামৰণি মাৰিম মই অনুৰোধ কৰিম আমাৰ ৰেজিষ্ট্ৰাৰ ছাৰক প্ৰগ্ৰেমটো আগুৱাই নিবলৈ ধন্যবাদ So at this moment, may I request our Honorable Chief Sir to say something about the objective of this International Knowledge Festival. আমাৰ ৰেজিষ্টাৰ ডাঙৰীয়া ইউনিভাৰ্চিটিৰ ফেকাল্টি সকল স্থানীয় বিধায়ক লৰেন্স ইছলাৰী ডাঙৰীয়া আমাৰ জ্যেষ্ঠ EM ৰেওৰেৱা নাৰ্জাৰী ডাঙৰীয়া আমাৰ উপস্থিত EM MCLA সকল ইয়াত উপস্থিত আজিৰ এই যাত্ৰাটো শুভকামনা কৰি ইয়াত উইচ কৰিবলৈ অহা সকলো ব্যক্তিসকল আমাৰ কোকৰাঝাৰৰ মিডিয়া আৰু এই কাৰ ৰেলীত অংশগ্ৰহণ কৰা আমাৰ কাৰ ৰেলীৰ মেম্বাৰসকল মই প্ৰথমতে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে ৰেলীটো যাতে সফল হয় কোনো এটা বাধা বিঘ্নি নহয় ইয়াৰ কাৰণে ঈশ্বৰে যাতে তেখেতসকলক এইখিনি শক্তি দিয়ে ইয়াৰ কাৰণে মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ এতিয়া আমি ভাবিছিলোঁ যে ভূটানত এটা ৰেলী হ'ব কিন্তু যেহেতু এইটো বেলেগ এটা দেশ হ'ল আৰু আনপিনেদি টাইমো শ্বৰ্ট হৈছে সেইকাৰণে অলপ চেঞ্জ হৈ পেলাই এতিয়া অসমত কৰাৰ কাৰণে এইটো লোৱা হৈছে তো আমাৰ যিটো প্ৰথমবাৰৰ কাৰণে উত্তৰ পূৰ্বাঞ্চলত বডোলেণ্ড ইউনিভাৰ্চিটিয়ে ইণ্টাৰনেশ্যনেল নলেজ ফেষ্টিভেল হোষ্ট কৰি আছে তো এইটো আমাৰ কাৰণে বহুত ডাঙৰ এটা হিষ্ট্ৰিক এটা ইভেণ্ট হয় তো ইয়াৰ কাৰণে আজি প্ৰচাৰ অভিযানৰ এটা দায়িত্ব লৈ মই আমাৰ মেম্বাৰসকলে যাব বিচাৰিছে তো এইটো 8খন ইউনিভাৰ্চিটি কভাৰ কৰিব আমাৰ অসমত আৰু এইটো এটা ডাঙৰ এটা মেছেজ আৰু ডাঙৰ এটা পদক্ষেপ আমাৰ সম্পৰ্ক বিল্ড কৰাৰ কাৰণে ইউনিভাৰ্চিটিসকলৰ লগত আৰু প্ৰায় ইউনিভাৰ্চিটিৰ ভিচিসকলে বা ইউনিভাৰ্চিটিসকলে ইতিমধ্যে অংশগ্ৰহণ কৰাৰ কাৰণে তেখেতসকলে এচিয়ৰ কৰিছে কনফাৰ্মেশ্যনটো দিছে তো সেইকাৰণে ভাল এটা পৰিৱেশ আহি গ'ল তো এই যাত্ৰাত যিসকল যাব মই অনুৰোধ কৰিছোঁ যে যাতে এটা কি আছে স্পীডটো যাতে ঠিক কৰি লয় কিবা এটা স্পীডত গাড়ীটো চলাব লাগে আৰু খুব হাৰিতে যাব নালাগে কাৰণ ৰাস্তাত ওলাই যোৱাৰ লগে লগে বহুতখিনি ইছ্যুজ আহে তো তাত আমাৰ কোনো এটা তেনেকৈ কিবা এটা চিটুৱেশ্যন আহিলে সেইটো যাতে পজিটিভলি ডিল কৰে কাৰণ এইটো অকল ৰেলী নহয় এই ৰেলীয়ে এটা ডাঙৰ মেছেজ কৰি লৈ গৈ আছে আমাৰ বডোলেণ্ডত শান্তি আহিব লাগে বডোলেণ্ডত ষ্টেবিলিটি আহিব লাগে আৰু ইয়াত নলেজটো যে আমি প্ৰথমতে বাছি লৈছোঁ যে নলেজটো থাকিলেহে নলেজটো আমি ডেভেলপ কৰিব পাৰিলেহে নলেজটো লৈ পেলাই আগবাঢ়িব পাৰিলেহে সমাজখন আগবাঢ়ি যাব পৃথিৱীত কোনো বস্তুৱেই নাই যিটো নেকি সমাজখন আগুৱাই লৈ যাব পাৰে সেইটো একমাত্ৰ নলেজ চ' আমি মেইন টুলটো এতিয়া হাতত ল'বলৈ বিচাৰিছোঁ যে যাৰ দ্বাৰা আমাৰ চব ডেভেলপমেণ্টটোৱে সম্ভৱ আৰু ইয়াত বডোলেণ্ড ইউনিভাৰ্চিটিৰ আমাৰ সকলো প্ৰফেচাৰসকল ফেকাল্টিসকল চবৰো এটা গধুৰ দায়িত্ব আছে তেখেতসকলে দায়িত্ব পালন কৰি আছে আৰু এই 19 তাৰিখে যে এইটো ৰেলীটো আহি পাব ইয়াৰ পিছত আৰু আমাৰ পূৰা শেষ নহ'লৈকে
ইউনিভাৰ্চিটিটো এটা মানে সকলোৰে কাৰণে কি আছে সকলো মানে কাম কৰিব লাগিব, এটা ফেষ্টিভ মুডত আহি যাব লাগিব। এই ৰেলীটো ক্লজিংটো যিটো হ'ব ইয়াত অলপ সৰুকৈ যাতে চেলিব্ৰেশ্যন কৰি আমি থাকক নাথাকক ইউনিভাৰ্চিটিৰ পৰা ষ্টুডেণ্টসকলক লৈ পেলাই, আৰু সিদিনাৰ পৰাই অলপ ফেষ্টিভ মুড সকলোকো দায়িত্ব দিয়া, কাম দিয়া, এইখিনি কৰিব লাগিব। তেতিয়াহে আমাৰ এই মেগা ইভেণ্টটো ছাকচেছ হ'ব। আৰু এতিয়ালৈকে আৰু বহুত মানে পজিটিভ ডেভেলপমেণ্ট বহুত হৈ গৈ আছে আমাৰ যিমান দিন ওচৰত আহিছে। তো যোৱাকালি আমাৰ প্ৰথম দিনা ইনাগুৰেলৰ দিনা বিবেক অবৰাই আহিব, তেখেতে ফাইনেল কৰি দিলে। তেখেতসকলে এডুকেশ্যনৰ এটা মিছন লৈ কাম কৰি আছে ইণ্ডিয়াত প্ৰায় 4-5টামান ষ্টেটত, আৰু সেই মিছনটো আমাৰ লগত কাম কৰিব বিচাৰিছে। সেইকাৰণে তেখেতে যোৱাকালি কনচেণ্ট দিছে, আমাৰ মানুহ গৈ মুম্বাইত লগ কৰিছে। তো তেনেকৈ আৰু বহুত আমাৰ চেলিব্ৰিটি গেষ্টবিলাকো বহুত আহিব। চ' মই উইচ কৰিছোঁ আৰু সফল হওক, আৰু ভালে ভালে যাতে এইটো হয়। আৰু যিখিনি ইউনিভাৰ্চিটিত থাকিব তাত গৈ পেলাই আমাৰ যিহেতু প্ৰফেচাৰো আছে টিমত, EMO আছে, প্ৰথমতে ভিচিক লগ পালে, ভিচিক নহ'লে ৰেজিষ্টাৰ্ড বা যোনে থাকে, প্ৰথম ফাৰ্ষ্ট প্ৰায়ৰিটিটো ল'ব যে তেখেতৰ লগত কথা পাতাটো। তো কথাটো পাতি লওক, তাৰপিছত মানে ধৰি লওক আমাৰ ৰেলী টেলি হ'লে বহুত ভাগৰ লগাৰ দৰে পাই, গৈ পেলাই ৰেষ্ট ল'ম কিবা ল'ম। তো সেইকাৰণে ৰোডটো বহুত ভাল বনাইছে, ইমান দূৰ ৰাস্তা নহয়, তো ভালকৈ গৈ পাব। সেইকাৰণে টিমৰ ফাৰ্ষ্ট দায়িত্বটো হ'ল কি একেলগে গৈ পেলাই আমি সেই ইনষ্টিটিউশ্যনৰ হেড বা যোনে ৰিচিভ কৰে বা যোনে কথা পাতে তাক ভালকৈ কথাখিনি বুজাই দিয়া বা ৰিকুৱেষ্ট কৰা আহিবলৈ। তো সেইটো কথা, সেই কামখিনি যাতে আগতে কৰি লয়। আৰু ৰাস্তাত মিডিয়া পাব, কিবা পাব, টিমখিনি বনাই লওক যে কোনে কোনে মিডিয়াবিলাকত ফেচ কৰিব, কাৰণ খুব পজিটিভলি কথাখিনি ক'ব লাগিব। তো সেইকাৰণে সকলোলৈ শুভেচ্ছা থাকিল, আৰু আমি সকলো অংশগ্ৰহণ কৰিবলৈ পাই আনন্দিত পাইছোঁ। চ' ৰেলীটো সফল হওক, সেইটোৱে মই কামনা কৰিছোঁ। Thank you, sir. আমাৰ কাৰ ৰেলীটো বিদায় দিবৰ কাৰণে অহা ৰেচপেক্টেড গেডাৰিংছ। চ' আহক এতিয়া মেইন কামলৈ। চ' এতিয়া চিফ ছাৰক ৰিকুৱেষ্ট কৰিলোঁ লাইভ কৰিবৰ কাৰণে। প্রকাশ পাই ইন্টারভিউ দিব লাগে जाखांनायनि उनाव लाजायदि गारि सालायबाय थानायनि আজি car rally is a part of Ghana program. আজি car rally এটা program আছে in connection with the International Knowledge Festival to be held here in Bodoland University. So এইটো আমি আজি প্লেক অফ কৰিবলৈ ইয়াত গেডাৰিং হৈছে, আৰু আপোনালোকে চাকে মানে গম পাইছে গোটেইখিনি কিবাটো কাৰণটো কিয়ৰ কাৰণে, আৰু নলেজ ফেষ্টিভেলটো কিয়ৰ কাৰণে ইয়াতে মানে আমি কিবা কৰিলোঁ অৰ্গেনাইজ কৰিবলৈ গৈ আছে। এইটোতো মেইনলি এইটো ইণ্টাৰনেশ্যনেল হ'ব, আৰু 19 থিমেটিক এৰিয়াছ যিটো মানে অলৰেডি ছিলেক্টেড, ইয়াৰ ওপৰতে গোটেইখিনি ডিছকাশ্যন, কনভাৰ্চেশ্যন আৰু ডিবেট মানে গোটেইখিনি কিবাটো হ'ব। আৰু ইয়াতে মানে এক্সপ'জাৰটো আমাৰ স্পেচিয়েলি BTC এৰিয়াৰ যিখিনি আমাৰ ষ্টুডেণ্টে হওক, মানে এণ্টাৰপ্ৰেনিয়ৰ হওক, বা আমি ফ্ৰম দ্য টিচিং প্ৰফেশ্যনছ, গোটেইখিনি কিবাটো এক্সপ'জাৰটো পোৱাটো বহুতখিনি কিবা। আৰু এইটো মাত্ৰ নহয়, মাত্ৰ এক্সপ'জাৰৰ কাৰণে নহয়, আমি বাহিৰৰ পৰা যিখিনি পাব লাগে, আউটফুট বা ইনফুট যিখিনি পাব লাগে, আমি গোটেইখিনি কিবাটো পাই যাব এই থ্ৰু এই ইণ্টাৰনেশ্যনেল নলেজ ফেষ্টিভেল দিয়ে। এইটো হ'ব মানে 27 ফেব্ৰুৱাৰীৰ পৰা 2 মাৰ্চলৈকে। কাৰ ৰেলী অলপ আগতে এতিয়া কৈ দিয়া আছিলে, মানে ৰুটছটো এইটো it will start from the Bodoland University via Madhavdev University, আৰু some of the universities of Assam and some of the educational institutions of eminence of Assam and also of the Arunachal Pradesh. So
এই অৰুণাচলৰ এটা ৰাজীৱ গান্ধী চেণ্ট্ৰেল ইউনিভাৰ্চিটি তাতেও গৈ পাব ইহঁতে আৰু সিহঁতৰ পৰা ঘূৰি আহি IIT গুৱাহাটী আৰু কেইটামান ইনষ্টিটিউশ্যনত গৈ পেলাই গোটেইখিনি কিবাটো আমাৰ যিটো মানে পাৰ্পাছ মেইন অবজেক্টিভছ কিহৰ কাৰণে আমি এইটো অৰ্গেনাইজ কৰিবলৈ গৈ আছে কেইজন আছিলে আমি 30জনীয়া এটা পাৰ্টি ওলাইছে অলৰেডি এতিয়া চব গোটেইখিনি ৰেডি হৈছে মাত্ৰ চিফ ছাৰে মানে প্লেক অফ কৰিলে হৈ যাব আৰু এনিৱে থেংক ইউ প্ৰথমবাৰৰ কাৰণে বিজয় চৰকাৰৰ নতুন পদক্ষেপ একচুৱেলি এইটো ইউনিভাৰ্চিটিৰ প্ৰগ্ৰাম হয় আমি ইয়াত ছাপোৰ্ট কৰিছোঁ কাৰণ তেনেকুৱা এটা প্ৰগ্ৰামৰ খুব দৰকাৰ আছিলে আমাৰ অঞ্চলত দীৰ্ঘদিন ধৰি এটা ইনষ্টেবিলিটিৰ পিছত এটা পিছ আহিছে তো তেনেকুৱা এটা ভাল পৰিৱেশ গঢ়িব লাগিব আৰু সেইকাৰণে এই যে নলেজ ফেষ্টটো বড়োলেণ্ড ইউনিভাৰ্চিটিত হোষ্ট কৰা হ'ল ইয়াত 27 তাৰিখৰ পৰা 2 মাৰ্চলৈকে যিটো হ'বলৈ গৈ আছে তাত অকল ভাৰতৰে নহয় বিশ্বৰ বিভিন্ন দেশৰ স্কলাৰবিলাকে বিভিন্ন বিষয়ত মানে এক্সপাৰ্ট হিচাপে কাম কৰি থকা ব্যক্তিবিলাকে আহি ইয়াত উপস্থিত হ'ব আৰু ইয়াত এটা নলেজ এক্সচেঞ্জ হ'ব তেখেতসকলে আজিৰ তাৰিখত বিশ্বখন কেনেকৈ আগবাঢ়ি লৈ যাব বিচাৰে মানৱ সমাজৰ কাৰণে বিভিন্ন বিষয়ত কেনেকৈ তেখেতসকলৰ আইডিয়াবিলাক নলেজবিলাক কেনেকৈ দিব বিচাৰে ইয়াৰ এটা এক্সচেঞ্জ এটা ইয়াত হ'ব 4 দিনীয়া আৰু তাত ছায়েন্স এণ্ড টেকন'লজিৰ পৰা এগ্ৰিকালচাৰৰ পৰা পিচ বিল্ডিঙৰ পৰা লৈ সকলো বিষয় যিয়ে নেকি আজিৰ তাৰিখত মানৱ জাতিৰ উন্নয়নৰ কাৰণে বা মানৱ জাতিৰ শান্তিৰ কাৰণে প্ৰয়োজন সেইখিনি লোৱা হৈছে গতিকে এইটো ডাঙৰ এটা মাহল হ'ব গতিকে বড়োলেণ্ড ইউনিভাৰ্চিটি যিহেতু অসমৰ সেইকাৰণে অসমৰ বাকী ইউনিভাৰ্চিটিসকলৰ লগত সম্পৰ্ক জোৰাৰ কাৰণে আৰু এটা প্ৰচাৰৰ কাৰণে আজিৰ পৰা ৰেলীটো যাব এই ৰেলীটো গৈ আমাৰ লোৱাৰ আছামৰ মিডিল আছামৰ ইউনিভাৰ্চিটিবিলাক টাচ কৰিব আৰু তেজপুৰ ইউনিভাৰ্চিটি ইয়াৰ পৰা অৰুণাচলৰ ৰাজীৱ গান্ধী ইউনিভাৰ্চিটিটো টাচ কৰি পেলাই এইটো মানে ডিব্ৰুগড়লৈ যাব আৰু ডিব্ৰুগড় ইউনিভাৰ্চিটি আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি চব টাচ কৰি পেলাই 19 তাৰিখত ৰেলীটো আহি পাব ইন দি মিড টাইম আমাৰ গেষ্ট ইনভাইটেশ্যন কনফাৰ্মেশ্যন এইবিলাক চব হৈ গ'ল আৰু একমডেশ্যনৰ কাৰণে কাম ফুল চুইঙত আৰম্ভ হৈ যাব চ' আমাৰ যিটো ৱৰ্কিং গ্ৰুপ আছে ৱৰ্কিং গ্ৰুপে খুব ভালকৈ কাম কৰি আছে আমি আশা ৰাখিছোঁ এইটো বহুত ভাল এটা মেগা ইভেণ্ট হ'ব আৰু ইয়াৰ পিছত আমাৰ অঞ্চলৰ পৰিৱেশটো যথেষ্ট পৰিৱৰ্তন হ'ব আৰু এটা পজিটিভ দিশত আমি আগবাঢ়ি যাব পাৰিম गोजाननिफ्राय लाबो खारथार मोनजोबगोन नोंसोरो गोजाननिफ्राय लागायसानसै दाना हास्लाब नागिरनानै फैदो नों দুজনীয়া বিভিন্ন অসমৰ বিভিন্ন ইউনিভাৰ্চিটি ইয়াত তেজপুৰত যাব তেজপুৰৰ পৰা অৰুণাচলৰ পৰা ইউনিভাৰ্চিটি আছে যাব তাৰ নলেজ ফেষ্টিভেল প্ৰথমবাৰ কাৰণে নলেজ ফেষ্টিভেল ইউনিভাৰ্চিটি হ'ব ইয়াৰ কাৰণে
Lama,